জীৱনৰ প্ৰত্যেকটো ক্ষণে একোটা কাহিনী দি যায়, কিছুমান তিতা, কিছুমান মিঠা আৰু কিছুমান আধৰুৱা। পৃথিৱীৰ আটাইতকৈ ধুনীয়া সম্পৰ্কটো হ'ল চকু দুটাৰ সম্পৰ্ক, কাৰণ সিহঁতে একেলগে মেল খায়, একেলগে শুৱে, একেলগে চকুলনি কৰায়, কিন্তু কেতিয়াও ইটোৱে সিটোক দেখা নাপায়। ভালপোৱাটো হ'ল এক সপোনৰ ঠিকনা, যাৰ খোজ পোৱাটো সহজ, কিন্তু সঠিক মনৰ মানুহ পোৱাটো কঠিন। ভালটো সকলোৱে পাব পাৰে, কিন্তু ভালপোৱা সকলোৱে জানো বুজিব পাৰে? সেইসকলে অভিনয় খুব সুন্দৰকৈ কৰিব পাৰে, যিয়ে প্ৰয়োজন পূৰণৰ পাছত প্ৰতাৰণা কৰিবলৈ এক ছেকেণ্ডো সময় নলয়। অপেক্ষা সেইজনৰ বাবে কৰা, যিজনে অপেক্ষাৰ মূল্য দিব জানে। সেইজনৰ বাবে নকৰিবা, যিজনে তোমাৰ গুৰুত্বই বুজি নাপায়। সম্পৰ্ক এটা তেতিয়াহে জীয়াই থাকে, যেতিয়া সম্পৰ্কটো হৃদয়ৰ পৰা আৰম্ভ হয়। আপোন বুলিবলৈ বহুত পাবা, কিন্তু বিপদৰ সময়ত নিজৰ মা-দেউতাৰ বাহিৰে অন্য কাকোৱেই নোপোৱা। সেয়ে নিজৰ মা-দেউতাক সদায় সন্মান কৰা। কেৱল মুখৰ এষাৰি মাত দি দায়িত্ব সামৰা অকল আপোন নহয়। আপোন সেইজনহে যিয়ে বিপদৰ সময়ত কাষত থাকে। কোনোবা হেৰাই গ'লে বিচাৰি পোৱা যায়, কিন্তু সলনি হৈ গ'লে তেওঁক আৰু ঘূৰাই পোৱা নাযায়। যাৰ লগত থাকিবলৈ তোমাৰ ভাল দেখিব, তেওঁৰ লগত নহয়। যাৰ লগত থাকিলে তুমি ভালে থাকিবা, তেওঁৰ লগত থাকিব চেষ্টা কৰিবা। সোণৰ পৰিচয় শিলত গহালে, আৰু বন্ধুৰ পৰিচয় বিপদত পৰিলে। লক্ষ্যৰ দূৰত্ব যিমানেই নহওক কিয়, যাত্ৰাৰ আৰম্ভ এখোজ দুখোজ কৰি হয়। যদি জীৱন বাটত আগবাঢ়োতে ভাগৰ লাগে, তেন্তে লাহেকৈ আগবাঢ়িবা, কিন্তু কেতিয়াও ৰৈ নিদিবা। আজিৰ সমাজত যেতিয়ালৈকে তোমাৰ নিজৰ কোনো ইনকাম নাই, তেতিয়ালৈকে তোমাৰ কোনো সন্মান নাই। সমাজে কি ক'ব সেইটো ভাবি লাভ নাই, কিন্তু বিপদত পৰিলে সহায় কৰিবলৈ কোনো নাহে। তুমি আজি সৰু এটা ভুল কৰি চোৱা, বদনাম গোৱা মানুহৰ অভাৱ নাথাকে। জীৱনত সমস্যা অহাটো হ'ল পাৰ্ট অফ লাইফ, আৰু সেই সমস্যাবিলাকৰ লগত যুঁজ দি সমাধানৰ পথ বিচাৰি উলিয়াব পৰাটোৱেই হৈছে আৰ্ট অফ লাইফ। দুইজন ব্যক্তিৰ লগত ছোৱালী অথবা স্ত্ৰীক অকলে এৰিলে আপোনাৰ সৰ্বনাশ হ'ব পাৰে। নম্বৰ 1, যিয়ে মদ পান কৰে, অৰ্থাৎ নেশাগ্ৰস্ত ব্যক্তিৰ লগত। নম্বৰ 2, একেবাৰে অপৰিচিত কোনো ব্যক্তিক অতিৰিক্ত বিশ্বাস কৰি বহু দূৰৰ পথ অতিক্ৰম কৰিব দিয়া। সম্পৰ্ক এটা ভালদৰে ৰাখিবলৈ সময়, বিশ্বাস আৰু দুয়োজনৰ মাজত বুজাবুজি থকাটো খুবেই প্ৰয়োজনীয়। ভুল দেখি আঁতৰি যোৱাজন কেতিয়াও আপোন নহয়। ভুলবোৰ আঙুলিয়াই দি লগত থকাজনহে প্ৰকৃত আপোন। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।